চিনি পায় নে ভালকে চশমা নহকে পা ভালকে দেখা হয় নেকি চশমাযোৰ খুলি মোক অলপ এফেক্ট কৰে হয় নেকি এনে বতাহ চতাহ লাগি পেলাই না কি পানী হ'লো অলপ পানী ওলায় চকু দিয়া নাই দেখা পা ভালকে এই চশমাযোৰ লোৱাত কৰিব বেছি ভাল পাইছোঁ খালি হেৰিত ভালকে ভালকে দেখা পা খালি চকু দি ভালকে দেখা পা মানে নাই বাৰু এই চশমা নোলোৱা সেইটো ইমান সৰু সৰু আখৰ চিনি পাইছা ন ইমান সৰু সৰু আখৰ চিনি পাইছা ইমান ধুনীয়া পাই দেখা পা আঞ্জাত ভাল হৈছে না এটা এইবিলাক বাতৰিবিলাক সঁচা কিন্তু ইয়াত বহুত ৰহন থাকে আমেৰিকাতো তেনেকুৱাই হৈছিল ভাৰতীয় বিশেষকৈ অসমখনো বা ইণ্ডিয়া কৰিব গতিকে আমি এইটো দেখে গ'লে সেই দোকানৰ পৰা কিবা এটা প্ৰত্যুত্তৰ কিজানি একদম নিশ্চয় কৰিয়ে ধৰিব পাৰে এনে হ'ব পাৰে এই কূটনীতি আৰু বহুত বহুত সেইকাৰণে কথাবিলাক গোটাই হেৰি কৰি ধৰি ল'বা আৰু আটাহঁতে প্ৰথম আগত তহঁতে দেখাই থাকোঁ পেপাৰ কি পেপাৰ আছিল নো তহঁতে যেতিয়া দেখাই আছিলি সেইবিলাক পেপাৰ কি পেপাৰ আছিল তহঁতে যেতিয়া ডেকা আছিলি আমাৰ মান বয়সৰ আছিলি পেপাৰ ওলছিল না তেতিয়া বাতৰি কাকত ওলছিল না পেপাৰ এইটো লেখাৰ কথাটো কি 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 বাতৰি আছিলে এইটো দিব লাগিব পাৰ্মিশ্যন ল'ব লাগিব আৰু দ্বিতীয় কথা হ'ল কি কথাটো সত্যাসত্যটো থাকিব লাগিব তেতিয়াহে যদি দিব পাৰিব সাংবাদিকে চিধাই যিকোনো কথা এটা দিবৰ হেৰি নকৰিব নোৱাৰে যে কথাটো সত্য হয় না নহয় সাংবাদিকে অলপ চাই চিতি সোধা পোছা কৰিব নহয় নহয় মই কি কৈছোঁ না তহঁতে যেতিয়া ডেকাই আছিলি এই বাতৰি আছিল না আছিল কি বাতৰি আছিল তেতিয়া বাতৰি থাকিবই আমাৰ যাওঁ আজি আমাৰ যাওঁ যাবাটো লাগিছিলে একবাৰ ঘূৰিব লাগছিল বেয়া হৈ আহি আছে মোৰ এনেই চকু দি দেখা পাওঁ আৰু বয়স হ'লে বহুত ফুৰি আহো ফুৰি আহো যাম মই যাম বুলি কওঁ নকৰা নহয় একদিন বিয়াত গৈছিল হবে ন অৰ্পণা বাৰীৰ বিয়াত গৈছিল নহ'ব মোৰ ফুৰা সময় নহ'ব এনে যাই একবাৰ ঘূৰি আহি আনকি মাজুলী তাকে যাব পৰা নাই দুইবাৰ গুৱাহাটীত গ'লোঁ ট্ৰিটমেণ্টৰ কাৰণে এনেই তাৰ পৰাই ঘূৰি আহোঁ ট্ৰিটমেণ্টটো কিমানটা কৰিবি হাৰ্টৰ আৰু প্ৰেছাৰ এই বস্তুটো দূৰ কৰিব পৰা সহজ কথা যিমান কি হেৰিয়ে নহওক এই আমাৰ এই নিৰঞ্জনৰ আপুনি
কিবা এই মাত্ৰ ক'লা। পাইছোঁ বেয়া হৈ যায় পেলাই আহিছোঁ পঁচাত দে থাকে থাকে ভালে আজি কথা কেইদিনমান পিছতে আৰু মানে যাওঁচোন সেই মৰা চলি